আজি মই আমাৰ প্ৰশিক্ষণ অনুষ্ঠানটিত মই লৈ আহিছোঁ যে নাৰিকলৰ লাড়ু কেনেকৈ বনায় আৰু নাৰিকলৰ পিঠা আমি কেনেকৈ বনাওঁ তাৰে মই আজি আমাৰ 5গৰাকী মহিলা মই প্ৰশিক্ষণ দিম বুলি ভাবিছোঁ আৰু তেওঁলোকক লগত লৈ মই আজি নাৰিকলৰ পিঠা আৰু নাৰিকলৰ লাড়ু বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে পহিলা মই নাৰিকলৰ পিঠা বনোৱাৰ কাৰণে নাৰিকলখিনি ভাজি ল'ম বুলি ভাবিছোঁ। এয়া মই নাৰিকল ভাজিবলৈ আমাৰ কেৰাহী গৰম হৈছে। এতিয়া আমি নাৰিকলখিনি আগতে ভাজি ল'ম বুলি ভাবিছোঁ পিঠাৰ কাৰণে। মই বাটাৰ ইউজ কৰিছোঁ। ইয়াত ৰিফাইন অইল বা ডালডা ইউজ কৰিব পাৰি। সোৱাদ বেছি হ'বলৈ মই বাটাৰ দিছোঁ। নাৰিকল ভাজিছোঁ। নাৰিকলখিনি যদি আমি ভাজি লওঁ পিঠা বনাওঁতে তেতিয়া আমাৰ কি হয় নাৰিকলৰ পিঠাটো আমাৰ বেছি দিন থাকে। ভিতৰত নাৰিকলবোৰত ভেকুৰি নালাগে আৰু ভাল হৈ থাকে বহুত সময়। এতিয়া মই নাৰিকলত অলপ চেনি ইউজ কৰিছোঁ মিঠাৰ কাৰণে। চেনিটো আমি বেছিকৈ যদি মিঠা খাওঁ তেনেহ'লে সৰহকৈ দিব লাগিব আৰু যদি কমকৈ খাওঁ তেনেহ'লে কম। ইয়াত মই এটা নাৰিকল ইউজ কৰিছোঁ। এটা নাৰিকলত প্ৰায় আধা কাপতকৈ অকণমান বেছি চেনি দিছোঁ। 1 কাপো পূৰা দিয়া নাই যিহেতু চেনিটো বেছি হয় বুলি। এইখিনি আমি এতিয়া ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম। ইয়াত এতিয়া আমাৰ এই যিবোৰ নাৰিকল ভাজি আছিলোঁ নাৰিকলখিনি ৰঙচুৱা হৈয়ে গৈছে। খুব ধুনীয়াকৈ সোণালী কালাৰ হৈ আহিছে। এয়া আমি নাৰিকলৰ পিঠাত ইউজ কৰিম ভিতৰত। যিহেতু ইয়াত ঠাণ্ডা হ'বলৈ আমি এৰি দিছোঁ। যিহেতু আমি নাৰিকল পিঠাৰ পুৰটো ৰেডি হ'ল, নাৰিকলবোৰ ভাজি ল'লোঁ। এতিয়া ময়দাখিনি মাৰিবলৈ লৈছোঁ। ইয়াত মই আধা কেজি ময়দা ইউজ কৰিছোঁ। ইয়াত এতিয়া জোখ অনুযায়ী মই 4 চামুচ দি প্ৰায় 1 চামুচমান বেকিং পাউডাৰ ইউজ কৰিছোঁ। 1 চামুচতকৈ অকণমান কম এইখিনি বেকিং ইউজ কৰিছোঁ। যিহেতু আমাৰ পিঠাটো মচমচীয়া হ'ব লাগিব সেইকাৰণে বেকিং পাউডাৰ ইমানখিনি ইউজ কৰিছোঁ। ইয়াত আমি ৰিফাইন অইলো ইউজ কৰিব পাৰোঁ ময়দাখিনি মৰাৰ কাৰণে, নহ'লে বাটাৰো কৰিব পাৰোঁ। মই বাটাৰ কৰা নাই, এইবাৰ ৰিফাইন অইল ইউজ কৰিছোঁ। ৰিফাইন অইল জোখ অনুযায়ী কৰিব লাগে। যিহেতু আধা কেজিমান হ'ব মই 3 চামুচ ইউজ কৰিছোঁ ৰিফাইন অইল। এতিয়া আমি এইখিনি মিক্সিং কৰিম। যদি দৰকাৰ হয় পিছত আৰু অকণমান অইল ইউজ কৰিম। সিদিনাখন নিমকিত যেনেকৈ ইউজ কৰিব দিছিলোঁ ঠিক সেইধৰণে আমাৰ ময়দাটো মাৰিব লাগিব। আমাৰ ময়দা মিক্সিং হৈ গৈছে। এতিয়া এনেকুৱা হ'ব লাগে। এনেকৈ যেতিয়া হ'ব তেতিয়া আমি গম পাম যে আমাৰ পিঠাটো বনালে মচমচীয়া হ'ব। গতিকে এতিয়া আমাৰ ময়দাটো ৰেডি হৈছে। এতিয়া আমি ময়দা কুহুমীয়া গৰম পানীও ইউজ কৰিব পাৰোঁ বা ঠাণ্ডা পানীও ইউজ কৰিব পাৰোঁ। গতিকে ঠাণ্ডা পানীটো মাৰোঁ। এতিয়া আমাৰ ময়দাখিনি এতিয়া ৰেডি হৈ গ'ল। ধুনীয়াকৈ অলপ ময়দাটো যেতিয়া আমি মাৰিম তেতিয়া ময়দাটো অলপ টান হ'ব লাগিব। একেবাৰে লুজ হ'লে বেয়া হ'ব, পিঠাটো মচমচীয়া নহ'ব। সেইকাৰণে অকণমান টানকৈ ৰাখিছোঁ। এতিয়া এইখিনি ময়দা আমি লগে লগে ইউজ কৰা নাই। 5 মিনিট বা 10 মিনিট আমি এনেকৈ ৰাখি ল'ব লাগে। আমি প্ৰায় 5-10 মিনিট ৰাখি লৈছোঁ। ৰাখি লৈ পেলাইহে এতিয়া ময়দাটো ইউজ কৰিবলৈ ওলাইছোঁ। নাৰিকলৰ পিঠাৰ কাৰণে এতিয়া আমাৰ ৰুটিটো বেলি আছোঁ। ৰুটি বনোৱা হ'লে আমি এই প্লাষ্টিকৰ এই খাম ইউজ কৰি পিঠা বনোৱা খাম ইউজ কৰি আমি নাৰিকলৰ পুৰ ভৰাম, পিঠাবোৰ ৰেডি কৰিম। তাৰপিছত আমি পিঠাবোৰ ভৰাম। এয়া আমাৰ দুখন ৰুটি ৰেডি হৈছে। এয়া আমি ৰুটি টাইপত এনেকৈ বেলি লৈছোঁ। এইবোৰ পাতল কৰিব লাগে। একচুৱেলি ৰুটিখন যদি পাতল হয় তেতিয়া আৰু মচমচীয়া হয়। ডাঠ হৈ থাকিলে একচুৱেলি অকণমান পিঠাটো ইমান মচমচীয়া নহয়। ইয়াত আমি এইধৰণে আমি খামটো দি ল'ম। এনেকৈ দি লৈ আমি যিবোৰ আগতে নাৰিকল বাটাৰ দি ভাজি ৰাখিছিলোঁ সেই নাৰিকলৰ পৰা আমি এনেকৈ পুৰ ভৰাম। ভৰাই পেলাই
কমকৈও দিব পাৰি, বেছিকৈও দিব পাৰি। নাৰিকলৰ চামুচে এনেকৈ চেক দিম। আমি নাৰিকলৰ পিঠাবোৰ এতিয়া আমি এই ৰুটিখন আৰু এটা নাৰিকলৰ পিঠা বনাব পাৰিম। আচলতে বাতি হ'লেও হৈ যায় আমাৰ। এতিয়া মই দুই ধৰণে দেখাইছোঁ, এনেকৈ কৰিব পাৰি। এনেকৈ লৈ আমি এই বস্তুটো এনেকৈ ভৰাই দিওঁ, সোমাই ল'ব লাগিব দুখন লৈ এনেকৈ লৈ পেলাই এই বস্তুটো এনেকৈ কৰি চেপ দি। পূৰ্বতে আমাৰ কিছুমান মানুহে তেতিয়া খামবোৰ ওলোৱা নাছিলে, তেতিয়া গিলাচ দি এনেকৈ কৰে বা বাতি দি। এয়া আমাৰ পিঠাবোৰ এতিয়া ভাজি আছোঁ, নমচোৱা হৈছে। মই পিঠাখিনি নমাই আছোঁ। নাৰিকলৰ লাৰু দুগৰাকীয়ে বনাই আছে, লগতে তেওঁলোকে আকৌ নাৰিকলৰ পিঠাবোৰ বনাই আছে ৰুটি বেলি পেলাই। সেয়া পিঠাবোৰ ৰঙচুৱাকৈ ভাজিছোঁ মচমচীয়াকৈ। এনেকৈ মাৰিলে যাতে এনেকৈ মচমচীয়া আৱাজ এটা হ'ব, তেতিয়া আমি পিঠাবোৰ নমাম। আজি আমি নাৰিকল পিঠা বনোৱা যিটো প্ৰশিক্ষণ নিৰ্মাণ কৰিছিলোঁ, অলৰেডি আমাৰ নাৰিকল পিঠা বনাই দিয়া হৈ গ'ল। আমি এইটো জোন পিঠা বুলিও কওঁ, নাৰিকল পিঠা বুলিও কওঁ। আমাৰ পিঠাবোৰ খুব ধুনীয়া হৈছে। পিঠাবোৰ এনেকুৱা মচমচীয়া হ'ব লাগে, আৰু আমাৰ পিঠাবোৰ এই মচমচীয়া হৈছে, তেতিয়া বেছি দিনলৈ থ'লে খুব ধুনীয়াকৈ টেমাত থাকে, খুব ধুনীয়াকৈ এনেকুৱা হ'ব লাগে, আৰু সেমেকি যায় নহ'লে।